Hello friends, মোৰ নাম অপূৰ্ব আৰু আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নলেজবল বয়। মই কিছুদিন আগতে 25 তাৰিখে এটা ভিডিঅ' দিছিলোঁ। চ' তাতে মই আপোনালোকক কৈছিলোঁ যে এক্সাৰচাইজ ভিডিঅ' আনিম বুলি। চ' আজি বহুদিন পলম হৈ গ'ল, বহুতে মোক সুধি আছে এতিয়ালৈকে এক্সাৰচাইজ ভিডিঅ' আনা কিয় নাই। চ' মই এটা সমস্যাত পৰিছিলোঁ আৰু সেই সমস্যাটোৰ বাবে মোৰ অলপ দেৰি হ'ল। চ' আপোনালোকে প্লিজ বেয়া নাপাব আৰু আশা কৰিছোঁ যে আপোনালোকে বুজি পাই যেন মোৰ অৱস্থাটো। চ' বন্ধুসকল, আজি মই আনিছোঁ সেই এক্সাৰচাইজ ভিডিঅ'টো। চ' বন্ধুসকল, মই আজি আনিছোঁ আপোনালোকৰ বাবে যিহেতুকে আহিবলগীয়া এতিয়া এক্সাম আছে, যোনটো আপোনালোকৰ অসম পুলিচৰ আহি আছে, লং জাম্প প্লাছ ৰানিং। চ' তাতে আপোনালোকৰ ভাল পাৰফৰ্মেঞ্চ দিবলৈ হ'লে আপোনালোকৰ ভৰি দুখন ষ্ট্ৰং হ'ব লাগিব। মানে আপোনালোকৰ ভৰি দুখনত কোনো ধৰণৰ আপোনালোকৰ ডিফেক্ট থাকিব নালাগিব। চ' তাৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰিব লাগিব। তাৰ কাৰণে আমি কিছুমান এক্সাৰচাইজ জানিব লাগিব, যোনকেইটা এক্সাৰচাইজ কৰি আমাৰ ভৰিখন আমি যোনদিনা আমাৰ এক্সাম হ'ব, চ' সেইদিনা আমি ভাল পাৰফৰ্মেঞ্চ দিব পাৰোঁ যেন। চ' বন্ধুসকল, এতিয়া বেছি টাইম ৱেষ্ট নকৰি মই আৰম্ভ কৰিছোঁ 3টা বেষ্ট এক্সাৰচাইজেছ, যাক কৰি আমি আমাৰ ভৰি দুখন আমি অসম পুলিচৰ লং জাম্প বা ৰানিঙৰ এক্সামৰ বাবে আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। চ' বন্ধুসকল, এতিয়া আৰম্ভ কৰোঁ। চ' বন্ধুসকল, আশা কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব নিজৰ বন্ধুসকললৈ। আৰু আগলৈকে যদি এনেকুৱা ধৰণৰ জব ৰিলেটেড যদি ভিডিঅ' চাই থাকিব বিচাৰে, মোৰ চেনেলৰ ৰেকমেণ্ড টাইপ ভিডিঅ' যদি চাই থাকিব বিচাৰে মোৰ চেনেলত, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে ছাইডত যোনটো বেল আহে, চ' সেইটো ক্লিক কৰি দিব। চ' বন্ধুসকল, এতিয়ালৈকে মই আহিছোঁ। ধন্যবাদ।